হেল্ল' গাইজ, আজি আপোনালোকক এটা বস্তু শিকাই আছোঁ। ফেচবুকত বায়ত কেনেকৈ গান এটা এড কৰিব পাৰি সেইটো চাই দিম। আপোনালোকক শিকাই আছোঁ। প্ৰথমতে ডাঙৰ ফেচবুকটো অন কৰি ল'ব লাগিব। তাৰপিছত প্ৰফাইলত যাব লাগিব। প্ৰফাইলৰ ছাইডত 3 ডট আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাৰ্চ বাৰ্ছত গৈ তাত মিউজিক বুলি তলত অপশ্যন এটা আছে। এই মিউজিকত ক্লিক কৰি ইয়াত গানৰ নাম মানে প্লাছ চিনত গানৰ নাম এটা চাৰ্চ কৰিব লাগিব। যে গানটো চাৰ্চ কৰিলে হ'ল যিকোনো এটা গান। এতিয়া মই চাৰ্চ কৰি আছোঁ বস্তুৰ বেংগলী ছং এটা, সেইটো চাৰ্চ কৰি আছোঁ। এইটো আপোনালোকে এতিয়া বজাই শুনি আছোঁ। আকাশে দৃষ্টি তোৰ। এই গানটো হোৱাৰ পিছত এইটো প্লাছ চিনটো এডিট কৰিব লাগিব। তাৰপিছত পিছফালত আকাশে দৃষ্টি তোৰ, বৃষ্টি তোৰ, মনে মেঘ জমে জানালাৰ হাৱা। এইখিনি এইটো পিনটো প্ৰফাইল লিখা আছে, এইটো ক্লিক কৰাৰ পিছত আপোনালোকে চাব বায়ত গৈ এইটো বেক হ'ব। তাৰপিছত বায়ত যাই চাব, এইটোৱে যে আপোনাৰ ইয়াত গানটো আহিছে।